नमस्ते बंधु बान्धवीসকল तो की खबर আপোনালোকৰ तो আজি আমি কথা পাতিম কিছুমান ৰহস্যৰ বিষয়ে तो बिना किसी देर किए शुरू करते हैं बिना किसी बकचोदी के प्रथम কথা আপোনালোক সকলোকে সৰি দাদা বাইদেউ ভণ্টি ভাইটিসকল কাৰণ মই বহুত দিন ভিডিঅ' দিব পৰা নাই হলে 100 দিনে হৈ গ'ল হিচাপ ৰাখি থৈ দিছোঁ তো সৰি সকলোলে তো এতিয়া আগবাৰো আমি ভিডিঅ'টোক লৈ ভিডিঅ'টোক লৈ মানে মোৰ একো ক'বলগীয়া নাই হলেও মানে দুখাৰমান নকলে ভাল হ'ব জানো তো কি মানে হা দুখাৰমানটো ক'বই লাগিব ন এই ছোৱালীজনীয়ে ন এই ষ্টেপগিটা নাগালেণ্ডৰ এটা খুফিয়া মন্দিৰত শিকি আহা য'ত নেকি অকল এক্স টিকটকাৰসকল বাস কৰে ये हमारी कार है और ये हमारी पार्टी हो रही है এই ভিডিঅ'টো অকল ভোচৰিৱালাসকলেহে বুজি পাব যিয়ে নেকি মাৰ্কেটত বেঙেনা আৰু হাতৰ মূল্য অধিক বুলি জানে চুপ থাক কেলা মাদাৰচোদ বৰ্তমান সময়ত ন প্ৰত্যেকখন গাঁৱতে এটা এটাকৈ সৰু সুৰা হ'লেও ইউটিউবাৰ থাকে আৰু মানে 100% মানে কভাৰ ভিডিঅ' বনায় তাৰে ভিতৰত এইসকল প্ৰফেচনেল দেই এইসকল প্ৰফেচনেল চক প্ৰফেচনেল बहुत बुरा लगता है यार ऐसे कौन भीख मांगता है ए जस्टिन किबा এটা দি দে বে কিবা এটা দি দে বেয়া লাগিছে না তোৰ হা কিবা এটা দি দে কাৰো মুখখন নাচাই এই মানুহজনৰ মুখখন চাই তই কিবা এটা দি দে নহলে মোৰ এতিয়া আঠুফালে পানী ওলাব দুখ লাগিছে মোৰ দি দে ঐ জাস্টিন দি দে বেঞ্চত হেইয়া মই কোন নহয় কেমেৰামেনক লগত যে ধুনীয়া ল'ৰা নিনিবলৈ দেখা নাই কেনেকৈ ঘূৰি ঘূৰি চাইছে বেয়া দেখে ভিডিঅ' মাজত এনেকৈ ঘূৰি মানে ভাইৰেল কোৱা বেমাৰটো ভাইৰাছৰ নিচিনা একে নেকি এটাৰ পিছত এটা কি মানে হা मेरा समझ की बाहर है ये মানে ন যিকোনো ট্ৰেন্ড এটা যদি ভাইৰেল হয় সেই ট্ৰেন্ডটো মানে সেম টু সেম কপি কৰি মানে ফলো কৰাটো আমাৰ দায়িত্ব হৈ গৈছে নেকি হা মানে একো বুজা নাই মানে বেহেনচত ৰাস্তা ঘাটে প্ৰেম কৰে নেকি আৰু জিএফ বিএফ চাগে আজিকালি এনেকুৱাই আৰু দে হে বিএফে আটাত কি কৰিব বাই পিছফালেহে থাকিব তই জিএফ মানে কি জানো কি গাহৰি ফাৰ্ম কি আৰু বিএফ মানে কি ব্ৰইলাৰ ফাৰ্ম আবে কেলা গুড্ডু বেহেনচত মই আকৌ জিএফ বিএফৰ মিনিং বিচাৰি ইনে সময় নষ্ট কৰিলোঁ মই ভাবিছিলোঁ জিএফ মানে হ'ল গাৰ্লফ্ৰেণ্ড আৰু বিএফ মানে হ'ল দাদা 10 টকা বিএফ সোমাই দিয়কচোন নহয় মানে ইম'চনেল কাক কয় ইয়াকেতো ইম'চনেল কয় দাদাই হাঁহিছে নে কান্দিছে একো ধৰিবই পৰা নাই অকল চিকচিকীয়া বগা দাঁতকেইটা ওলাই আছে যেনিবা আজি মুমে লেকে আহি হো ভিডিঅ' ভাইৰেল কেনেকৈ হয় তাকে লৈ আজি আমি দুখাৰমান ক'বলৈ আহিছোঁ গুড্ডু বেহেনচত এইটো হ'ল এটা ভিডিঅ' ভাইৰেল হোৱাৰ তৰিকা ইছে আজমা আৰু ভিডিঅ' ভাইৰেল কৰো আচলতে ভিডিঅ' ভাইৰেল কৰাৰ তৰিকাসকল অকল ছোৱালীবিলাকেহে জানে কাৰণ সিহঁতৰ হাতত এটা ডাঙৰ স্ক্ৰীন লাগিছে যোনটোৱেদি সিহঁতি ভিডিঅ' ভাইৰেল কৰিব পাৰে অ ভাই তোৰ গাৰ্লফ্ৰেণ্ড আছে নাই ইস পাই এইডালে যে কি কয় মোৰ গাৰ্লফ্ৰেণ্ড নাই নহয় মোৰ বয়ফ্ৰেণ্ডহে আছে ন আচলতে ন সিহঁতৰ জীৱনত নাৰীৰ কোনো প্ৰয়োজনে নাই এটাই আনটোক সন্তুষ্ট কৰিয়ে থাকে দিনে দুবাৰকে আৰু ইয়াৰ ওপৰত কি লাগে বাৰু হা নহয় মানে ভালপোৱা আৰু মৰমৰো কিছুমান সীমা থাকে এইটোতো কিন্তু একদম মত্যচাৰ দেই নহয় মানে কিছুমানে অভাৰতকৈ অভাৰ এক্টিং কৰিব যাওঁতে ন এনেকুৱা হৈ যায় মানে ইছ প্যাৰ কো কিয়া হি নাম দো এই ভালপোৱাটো কি নাম দিম জানো চাফৰি এক্টিং নে অভাৰ এক্টিং একো বুজিয়ে পোৱা নাই তাৰ পাছৰ কাহিনীডোখৰ কিন্তু অদ্ভুত ধৰণৰ হ'ব দেই वैलेंटाइन डे की दिन दो लड़का लड़की एक दूसरे से मिलते हैं बातें करते हैं और कुछ भी करते हैं सब कुछ करते हैं जरूरी नहीं कि ये सब भी करे
अरे करे भी क्या, यहाँ लोगों की सोच होती है और इरादे बहुत नेक। তো ভাইসকল এই ভিডিঅ'টো কাকো অপমান কৰিবলৈ বনোৱা নাই, কাকো ট্ৰল কৰিব বনোৱা নাই, মই জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে থৈ যাব। তো ময়ো যাওঁ এতিয়া, ময়ো শ্বৰ্ট ফিল্ম এখনমান বনাওঁগৈ, কভাৰ ভিডিঅ' বনাওঁগৈ, মোকো ফেমাছ হ'ব মন গৈছে হা। তো গাইজ বাই বাই।